নৱোদয় বিদ্যালয়ত এণ্ট্ৰেঞ্চ দিবলৈ হ'লে ভাষাজ্ঞানৰ বিষয়ে এজন ছাত্ৰ বা ছাত্ৰী জানিব লাগে। আজি আমি ভাষাজ্ঞানৰ বিষয়ে আলোচনা কৰিম। ভাষাজ্ঞান কেনেকুৱা? এটা সাধুকথাৰ দৰে লিখি দিব, তাৰ পৰা আমি বাছি নিৰ্ণয় কৰিব লাগে। চ' 2023 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱোদয় পৰীক্ষাত নিৰ্বাচিত হ'বলৈ এডমিশ্যন পাবলৈ পৰীক্ষা দিব, সেইসকলৰ কাৰণে দৰকাৰী। চ' আমি আজি আলোচনা কৰিম নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষা 1998 চনত আহি গৈছে, গতিকে এইবাৰ অহাৰ চান্স আছে। তোমালোকে মনোযোগেৰে অলপ চাবা। প্ৰথম পাৰ্ট 1ত কি কৈছে যে যুদ্ধৰ পিছত আমাৰ গীৰ্জাটোৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। সেয়েহে আমি এটা নতুন গীৰ্জা চহৰৰ বাহিৰৰ এখন পাহাৰৰ ওখ অংশত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ। এই নিৰ্মাণ কাৰ্যত আমি বিভিন্ন ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ বেৰবোৰ আমি শিল আৰু কাঠেৰে নিৰ্মাণ কৰিছিলোঁ। গধুৰ দুৱাৰবোৰ কাঠ আৰু ধাতুৰে নিৰ্মাণ কৰিছিলোঁ। গীৰ্জাৰ একেবাৰে ওপৰৰ অংশৰ পৰা এক মনোমোহা দৃশ্য পৰিলক্ষিত হৈছিল। প্ৰত্যেকৰেই তাৰ পৰা সমগ্ৰ চহৰৰ লগতে দেশৰ আশে-পাশে থকা বিভিন্ন অঞ্চল কেইবাটাও মাইল দূৰদৰ্শন কৰিব পাৰিছিল। দেশৰ বিভিন্ন অংশৰ পৰা বহুতো মানুহে প্ৰতিদিনেই এই গীৰ্জাটো দৰ্শন কৰিব আহিছিল। এইটো সঁচাকৈয়ে বৰ আকৰ্ষণীয় আছিল। এতিয়া অপশ্যন টাইপ দিছে আৰু বাছি নিৰ্ণয় কৰিব লাগে। প্ৰত্যেক বছৰ আহি গৈছে বিগত বছৰত। এইবাৰ 2023 চনত যিসকলে পাছ কৰাৰ কাৰণে এণ্ট্ৰেঞ্চটো দিব, পৰীক্ষাটো দিব, সেইসকলৰ কাৰণেও আহিব। অপশ্যন নম্বৰ 1 নম্বৰ কুৱেশ্যন দিছে যে তেওঁলোকে এটা নতুন গীৰ্জা নিৰ্মাণ কৰিছিল। কাৰণটো কি বিচাৰি নিৰ্ণয় কৰিব লাগে। প্ৰথম অপশ্যনটো দিছে যে পুৰণি গীৰ্জাটো যুদ্ধ ধ্বংস কৰিছিল। অপশ্যন 2 দিছে পুৰণিটোৱে গুৰুত্ব হেৰুৱাইছিল। কাৰ কথা কৈছে? সেই গীৰ্জা ঘৰটোৰ কথা কৈছে। অপশ্যন 3টো দিছে যে পুৰণিটো সৰু হৈছিল, যে পুৰণি যিটো গীৰ্জা ঘৰ আছিল সেইটো সৰু হৈছিল। অপশ্যন নম্বৰ 4 দিছে পুৰণিটোৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। এতিয়া আমি অলপ সময় চিন্তা কৰিব লাগে আৰু ক'ব লাগে। যদি তুমি এই গল্পটো নেক্সট আকৌ পঢ়িব যোৱা, আকৌ সময়ৰ প্ৰয়োজন, চ' সময়ো নাথাকে, তেনেকুৱা 30 মিনিটত 20টা কুৱেশ্যনৰ উত্তৰ দিব লাগে ভাষাজ্ঞানৰ পৰা। চ' 1 নম্বৰটো কি হ'ব? নাম্বাৰ অফ 4 হ'ব। 4ত কি দি আছে? পুৰণিটোৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। কুৱেশ্যন নং 2ত চোৱা। নতুন গীৰ্জাটোৰ বেৰবোৰ কিহেৰে নিৰ্মিত আছিল? যিটো নতুনকৈ গীৰ্জা নিৰ্মাণ কৰিছিল, সেই গীৰ্জাটোৰ বেৰটো কেনেকুৱা চিটুৱেশ্যনত হৈছিল আৰু কেনেকুৱা চিটুৱেশ্যনত গৈ কেনে গীৰ্জাটো নিৰ্মাণ কৰিছিল, তাৰ বেৰটো বা দেৱালবোৰ কেনেকুৱা ধৰণৰ আছিল, কেনেকুৱা প্ৰকৃতিৰে বনাইছিল। চ' অপশ্যন নম্বৰ 1ত কৈছে যে কাঠ আৰু কাঠেৰে। অপশ্যন নম্বৰ 2ত কৈছে কাঠ আৰু ধাতুৰে। অপশ্যন নম্বৰ 3ত কৈছে শিল আৰু কাঠেৰে। অপশ্যন নম্বৰ 4ত কৈছে ধাতু আৰু শিলেৰে। কোনটো হ'ব? অপশ্যন নম্বৰ 2 কোনটো হ'ব? 3 কোনটো হ'ব? শিল আৰু কাঠেৰে। শিল আৰু কাঠেৰে কি কৰিছিল? এই গীৰ্জাটো নিৰ্মাণ কৰিছিল।